ত্ৰিগোণমিতি নামটো শুনিলে বহুতকে ভয় লাগে, টান বিষয় বুলি কোৱা শুনিছোঁ। গতিকে এই ভয়টো নাইকিয়া কৰিবলৈ মই আজি এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। এই ভিডিঅ'টোত আমি ত্ৰিগোণমিতি কনচেপ্ট, বেচিক্স আৰু ফৰ্মুলাবোৰৰ বিষয়ে আলোচনা কৰিম। এই ভিডিঅ'টোত 1 মিনিটো এনেকুৱা নাথাকে যে য'ত প্ৰয়োজনীয় কথা নাথাকিব। গতিকে ভিডিঅ'টো অলপ দীঘল হ'লেও আপোনালোকে স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আছামিজ এডুকেশ্যনেল ৱৰ্ল্ডলৈ। ইতিমধ্যে মই ক্লাছ 10ৰ 8 নম্বৰ অধ্যায়ৰ 8.1 এক্সাৰচাইজটো কৰি শেষ কৰিলোঁ আৰু সেই ভিডিঅ'বিলাক যদি আপোনালোকে চাব বিচাৰে তেন্তেহ'লে লিংকবিলাক ডিছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে তাৰ পৰা লিংকবিলাকত ক্লিক কৰিলে আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। ত্ৰিগোণমিতিৰ কনচেপ্ট কি? ধৰক আপুনি কুতুব মিনাৰ চাবলৈ গৈছে আৰু কুতুব মিনাৰৰ পৰা অলপ আঁতৰত থিয় হৈ আপুনি কুতুব মিনাৰৰ ওপৰৰ শীৰ্ষ অংশলৈ চাই আছে, অৰ্থাৎ টপলৈ চাই আছে। আপোনাক যদি কোৱা হয় যে আপুনি জোখ নকৰাকৈ, একো মেজাৰমেণ্ট নোলোৱাকৈ আপুনি সেই কুতুব মিনাৰটো উচ্চতা উলিয়াব পাৰিবনে? ধৰক আপুনি এটা অট্টালিকাৰ বেলকনিত বহি আছে আৰু বেলকনিৰ পৰা আপুনি চাই আছে ৰাস্তাৰ সিপাৰে থকা মাটিত থকা এটা ফুলৰ টাবলৈ। আপুনি সেই ফুলৰ টাবটো আৰু অট্টালিকাটোৰ মাজৰ দূৰত্ব উলিয়াব দিলে আপুনি পাৰিবনে উলিয়াব? যদি জোখ নোলোৱাকৈ উলিয়াব দিয়া হয়, নিশ্চয় পাৰিব। মেথছৰ যিটো টেকনিক ব্যৱহাৰ কৰি কোনো বস্তু উচ্চতা বা দূৰত্ব উলিওৱা হয় তাকেই ত্ৰিগোণমিতি বুলি কোৱা হয়। ত্ৰিগোণমিতি গ্ৰীক ভাষাৰ 3টা শব্দৰ পৰা আহিছে, ত্ৰি, গুণ আৰু মেট্ৰন। ত্ৰি মানে হ'ল 3ডাল, গুণ মানে হ'ল ভুজ বা বাহু আৰু মেট্ৰন মানে হ'ল মেজাৰমেণ্ট অৰ্থাৎ জোখ। আৰু 3ডাল বাহু কাৰ থাকে? ত্ৰিভুজৰ থাকে। অৰ্থাৎ ত্ৰিগোণমিতিত কি কৰা হয়? ত্ৰিভুজৰ কোণ আৰু বাহুৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয় যে ত্ৰিভুজৰ এইটো কোণ ইমান হ'লে তাৰ বিপৰীতে থকা বাহুডাল কিমান দীঘল হ'ব বা তাৰ লগত লাগি থকা বাহুডাল কিমান হ'ব বা তাৰ অতিভুজ বা কৰ্ণডাল কিমান দীঘল হ'ব, এই বিষয়ে ত্ৰিগোণমিতিত আলোচনা কৰা হয়। এতিয়া আমি আৰম্ভ কৰোঁ ত্ৰিগোণমিতিৰ বেচিক্সৰ বিষয়ে। বেচিক্সটো খুব প্ৰয়োজনীয়, কাৰণ বেচিকটো যদি দৃঢ় নহয় তেতিয়াহ'লে যিকোনো এটা অট্টালিকা ভাঙি পৰাৰ চান্স থাকে। বেচিকটো দৃঢ় হ'লেহে অট্টালিকাটো উচ্চতা বঢ়াব পাৰি আৰু নিৰাপদে থাকিব পাৰি। যিহেতু ত্ৰিগোণমিতি আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতেই ব্যৱহাৰ কৰিম, গতিকে এটা সমকোণী ত্ৰিভুজ মই ইতিমধ্যে আঁকিছোৱে। সমকোণী ত্ৰিভুজ কাক কয় সেইটো চাগে আপোনালোকৰ মনত আছেই। সমকোণী ত্ৰিভুজ হৈছে যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী, তাক সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। ইয়াত এতিয়া বি কোণটো 90 ডিগ্ৰী, গতিকে ই এটা সমকোণী ত্ৰিভুজ। এ কোণৰ ক্ষেত্ৰত যদি চাওঁ, এ কোণৰ বিপৰীতে থকা বাহু কোনডাল? অপজিটত কোনডাল বাহু আছে চাওক, BC ডাল। আৰু এ কোণৰ লগতে লাগি থকা সন্নিহিত বুলি যাক কোৱা হয়, লগতে লাগি থাকিলে সন্নিহিত বুলি কোৱা হয়। সন্নিহিত বাহু কোনডাল? ABডাল। এ কোণৰ ক্ষেত্ৰত বিপৰীতে থকাডাল BC আৰু লগতে লাগি থকাডাল সন্নিহিত। চি কোণৰ ক্ষেত্ৰত লগতে লাগি থকাডাল BC আৰু বিপৰীতডাল AB। মনত হ'বনে যে বিপৰীত বুলি ক'লে কোনটোৰ বিপৰীতত কোনডাল আছে সেইডাল বিপৰীত আৰু তাক লম্ব বুলি কোৱা হয়। কোনটোৰ ক্ষেত্ৰত লম্ব হ'ব? সেইডাল AB। আৰু যদি এ কোণৰ ক্ষেত্ৰৰ পৰা চাওঁ তেতিয়াহ'লে এ কোণৰ ক্ষেত্ৰত লম্ব কোনডাল হ'ব? BC হ'ব আৰু সন্নিহিত কোনডাল হ'ব? AB হ'ব। অৰ্থাৎ বিপৰীতে থকাডাল লম্ব বুলি ধৰিব আৰু লগতে লাগি থকাডাল সন্নিহিত বুলি ধৰিব, তেতিয়া আপোনালোকে অংকটো কৰাত সহজ হ'ব। এতিয়া আহোঁ সাইন থিটা, কছ থিটা আদিলৈ। সাইন থিটা কি? সাইন থিটাৰ বিষয়ে ক'লেই গৌৰৱ অনুভৱ হয়, এইটো কাৰণে যে সাইন শব্দটো প্ৰথমেই ভাৰতীয় মহান বৈজ্ঞানিক আৰ্যভট্টই ব্যৱহাৰ কৰিছিলে। থিটাটো হৈছে গ্ৰীক এলফাবেটৰ 8 নম্বৰ আখৰ আৰু আপোনালোকে চাগে শুনিছে আলফা, বিটা, গামা, জেটা, ডেল্টা এনেকৈ শুনিছে চাগে। সেইবিলাক হৈছে গ্ৰীক এলফাবেট, সেইবিলাক গ্ৰীক এলফাবেটৰ বৰ্ণ হয়। এতিয়া সাইন থিটা, কছ থিটা, টেন থিটা এনেকৈ যে আহিব, এইবিলাক হৈছে কি যে কোনো ত্ৰিভুজটোৰ দুডাল বাহুৰ অনুপাত। সেইবিলাক হৈছে ত্ৰিভুজটোৰ দুডাল বাহুৰ অনুপাত। আৰু থিটাটো হৈছে কোনটো? সেই ত্ৰিভুজৰ কোনটো কোণে কোণৰ ক্ষেত্ৰত কোন দুডাল বাহু অনুপাত হ'ব। সাইনৰ ক্ষেত্ৰত যে দুডাল বাহু অনুপাত হ'ব সেইটো এই থিটাটোৱে ডিচাইড কৰিব যে কোন দুডাল বাহু আহিব। অৰ্থাৎ এই থিটাটোৱে যিটো কোণ বুজাব সেই কোণটোৰ ক্ষেত্ৰতহে আমি আহিব লাগিব। যদি সাইন থিটাৰ ক্ষেত্ৰত এ কোণটো ধৰোঁ আৰু বিপৰীত বাহু বুলি কয়, তেতিয়াহ'লে বিপৰীত বাহু সাইন থিটাৰ ক্ষেত্ৰত কি হ'ব? এ ক্ষেত্ৰত কি হ'ব? BC হ'ব। আৰু ঠিক তেনেকৈ যদি থিটাটো চি কোণ বুজাইছে তাৰ বিপৰীত বাহু লাগে, তেতিয়াহ'লে চি কোণৰ ক্ষেত্ৰত AB হ'ব। অৰ্থাৎ লম্ব, ভূমি আৰু কৰ্ণ বা অতিভুজ বুলি আমি পাম। গতিকে মনত ৰাখিব, বিপৰীতে থকাডাল লম্ব আৰু লগতে লাগি থকাডাল হৈছে সন্নিহিত যিডাল, সেইডাল হৈছে ভূমি। এতিয়া সাইন থিটা, কছ থিটা এইবিলাকৰ কোন দুডাল বাহুৰ অনুপাত বুজায় সেইটো বুজাবলৈ মই আপোনালোকক এটা শব্দ দিওঁ। শব্দটো আপোনালোকে বুজিবৰ কাৰণে সহজ হ'ব। শব্দটো হ'ল চাওক, চালকক ভোকতে লঘু। ইণ্টাৰেষ্টিং নহয়নে বাৰু? চালকক ভোকতে লঘু। এই শব্দটো যদি আপোনালোকে মনত ৰাখে তেতিয়াহ'লে আপোনালোকৰ কোনটো সাইন, কছ, টেন যিয়ে নাথাকক
তাৰ কোনটো বাহু কোন দুডাল বাহু অনুপাত হয় সেইটো আপোনালোকে সোনকালে মনত ৰাখিব পাৰিব। এতিয়া চালকক ভোকতে লঘু, এই চা মানে হ'ল সাইন থিটা, সাইন থিটা, সাইন থিটা, কস থিটা আৰু টেন থিটা। আমি প্ৰথম এই তিনিটাকে আমি শিকি লওঁ যে সাইন থিটা, কস থিটা আৰু টেন থিটা। এতিয়া আমি সেই বাক্যটোলৈ যাওঁ। প্ৰথম তিনিটা শব্দ লওঁ, চা ল ক, চা ল ক, প্ৰতিটো বৰ্ণই এটা এটা শব্দ বুজাই আছে। চা মানে হ'ল সাইন, চা মানে হ'ল সাইন। আমি এ কোণৰ ক্ষেত্ৰত ধৰিছিলোঁ, মনত ৰাখিব দেই। থিতাটো আমি এ কোণ বুলি ধৰিছিলোঁ, মনত ৰাখিব। থিতাটো আমি এ কোণ বুলি ধৰিছিলোঁ। এতিয়া আহিব চা ল ক, চা ল ক। চা মানে হ'ল সাইন থিটা, ল মানে হ'ল লম্ব আৰু ক মানে হ'ল কৰ্ণ। চা মানে হ'ল সাইন থিটা, ল মানে হ'ল লম্ব আৰু ক মানে হ'ল কৰ্ণ। অৰ্থাৎ চালক বুলি যে আছে সেইটোত চা মানে হ'ল সাইন থিটা, ল মানে হ'ল লম্ব আৰু কৰ্ণ। অৰ্থাৎ চা মানে সাইন থিটা, ল মানে লম্ব, চা মানে সাইন থিটা, ল মানে লম্ব, ক মানে কৰ্ণ। লম্ব আপন কৰ্ণ বা লম্ব ডিভাইডেড বাই কৰ্ণ। কস থিটাৰ ক্ষেত্ৰত আহিলো, কস থিটাৰ ক্ষেত্ৰত এই তিনিটা হ'ব। কস থিটাৰ ক্ষেত্ৰত সেই তিনিটা আহিব, ক ভু ক, ক ভু ক। ক মানে হ'ল কস, ভু মানে হ'ল ভূমি, ক মানে হ'ল কৰ্ণ। অৰ্থাৎ ভূমি বাই কৰ্ণ। ঠিক তেনেকে টেন থিটাৰ ক্ষেত্ৰত আহিব কি, তে ল ভু, তে ল ভু। তে মানে হ'ল টেন, ল মানে লম্ব, ভু মানে ভূমি। গম পাইছে? ল মানে লম্ব, ক মানে কৰ্ণ, ভু মানে ভূমি। লম্ব বাই ভূমি, তে ল ভু, লম্ব বাই ভূমি। তে মানে টেন, ল মানে লম্ব, ভু মানে ভূমি। এতিয়া আমি এ কোণৰ ক্ষেত্ৰত কোন দুডাল বাহু আহে আমি চাওঁ। যে সাইন বুলি ক'লে যে সাইন থিটা বুলি কওঁতে যে লম্ব আপন কৰ্ণ বুলি আহিল, তেতিয়াহ'লে লম্ব কোনডাল, কৰ্ণ কোনডাল? মই কৈছিলোঁ যে যিটো কোণৰ ক্ষেত্ৰতে হওক, লম্ব বুলি ক'লে বিপৰীতডাল লম্ব, বিপৰীতত অপজিটত যিডাল আছে, এ কোণৰ অপজিটত কি আছে, বি চিডাল আছে, গতিকে বি চিডাল লম্ব আৰু এ কোণৰ লগতে লাগি থকাডাল ভূমি। তেতিয়াহ'লে লম্ব বাই কৰ্ণ বুলি ক'লে কি হ'ব, এ কোণৰ ক্ষেত্ৰত বিপৰীতে বি চি আছে, বি চিডাল লম্ব আৰু কৰ্ণ মানে হ'ল এ চি। কৰ্ণ বা অতিভুজ বুলি কয় 90 ডিগ্ৰী কোণৰ সিফালৰ দলত, এইডাল সদায় অতিভুজ হৈ থাকিব বা কৰ্ণ হৈ থাকিব। এতিয়া কস ক্ষেত্ৰত ভূমি কোনডাল, কস এ বুলি ধৰিছিলোঁ, যিহেতু এ কোণৰ ভূমি কোনডাল, লগত লাগি থকাডাল ভূমি, বিপৰীতত থকাডাল লম্ব। গতিকে এ কোণৰ ক্ষেত্ৰত এ বি বাই এ চি হ'ল। টেনৰ ক্ষেত্ৰত কি, লম্ব বাই ভূমি, লম্ব ঠাইত আমি বি চি লিখিছিলোঁ, লম্ব বিপৰীতত থকা, আৰু ভূমি ঠাইত আমি এ বি লিখিছিলোঁ, লগতে লাগি থকা, বিপৰীতত থকা লম্ব, লগতে লাগি থকা কৰ্ণ। বিপৰীতে থকা লম্ব, লগতে লাগি থকা হ'ল ভূমি, বিপৰীতত থকা লম্ব, লগতে লাগি থকা হ'ল ভূমি, বিপৰীতত থকা লম্ব, লগতে লাগি থকা হ'ল ভূমি। মনত ৰাখিব আপোনালোকে দেই, এনেকেই মনত ৰাখিব লাগিব। এতিয়া হ'ল ভূমি, ভূমি লম্ব পালো বি চি, ভূমি পালো এ বি, অৰ্থাৎ বি চি বাই এ চি, এইটো ওলাল। এতিয়া এই তিনিটা আমি পালো, সাইনৰ ক্ষেত্ৰত লম্ব বাই কৰ্ণ, অৰ্থাৎ বি চি বাই এ চি হ'ল। কজৰ ক্ষেত্ৰত ভূমি বাই কৰ্ণ, অৰ্থাৎ এ বি বাই এ চি হ'ল। আৰু টেনৰ ক্ষেত্ৰত লম্ব বাই ভূমি, অৰ্থাৎ বি চি বাই এ বি হ'ল। এতিয়া আমি তাৰ পিছৰ কেইটালৈ যাওঁ। পিছৰ অনুপাত কেইটা কি হ'ল, কচেক। তাৰ পিছতো হ'ল কচেক। কচেক থিটা কোনটো, যে সাইনৰ ওলোটা, সাইনৰ ওলোটা। মনত ৰাখিব, কচেকটো হ'ল সাইনৰ ওলোটা। আকৌ কচ থিটা আছে, কচ থিটাটো হ'ল, কজৰ ওলোটাটো হ'ল চেক, চেক থিটা। আৰু টেনৰ ওলোটাটো হ'ল কট থিটা। সাইনৰ ওলোটা কচেক থিটা, কজৰ ওলোটা চেক থিটা আৰু টেনৰ ওলোটা কট থিটা। এতিয়া ওলোটা বুলি কৈছোঁ, ওলোটা বুলি মানে কি, ইহঁতৰ অনুপাতটো ওলোটা হ'ব, সাইনৰ ক্ষেত্ৰত যদি লম্ব বাই কৰ্ণ আছিলে, সাইনৰ ওলোটা কচেক, কচেক হ'লে কি হ'ব, কৰ্ণ বাই লম্ব। কৰ্ণ বাই লম্ব। ঠিক তেনেকে কজৰ ক্ষেত্ৰত ভূমি বাই কৰ্ণ আছিলে, গতিকে চেকৰ ক্ষেত্ৰত কি হ'ব, যে ভূমি বাই কৰ্ণ উল্টা হ'লে কৰ্ণ বাই ভূমি হ'ব। টেনৰ ক্ষেত্ৰত লম্ব বাই ভূমি আছিলে, টেনৰ উল্টা কট, গতিকে কটৰ ক্ষেত্ৰত কি হ'ব, ভূমি বাই লম্ব। এতিয়া আপোনালোকে এই নামকেইটা ভালদৰে মনত ৰাখিব, আৰু কোনটো কাৰ উল্টা কি ভালদৰে মনত ৰাখিলে হ'ল। প্ৰথম তিনিটা অনুপাত মনত ৰাখিলে পিছৰ তিনিটা এনেই আহিব, যদিহে আপুনি সাইনৰ উল্টা কি, কজৰ উল্টা কি আৰু টেনৰ উল্টা কি জানে। আমি আলোচনা কৰিলোঁ যে ত্ৰিকোণমিতিক কনচেপ্ট আৰু বেছিকৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আমি ফৰ্মুলাবিলাক কেনেকৈ গঠন কৰা হয় আৰু লগতে টেবুলখন কেনেদৰে মুখস্থ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম।
ভিডিঅ'টো শেষলৈ চাই থকাৰ কাৰণে ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক।